পাঠ 11 আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান এইটো আছিলে ক্লাছ 5ৰ পৰিৱেশৰ পাঠ নম্বৰ 11ৰ আমাৰ অনুষ্ঠান প্ৰতিষ্ঠানৰ আজি সকলো প্ৰশ্নোত্তৰখিনি আমি চাম। 1 নম্বৰ প্ৰশ্নটোত কি দিছে? বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীক দুপৰীয়া আহাৰ গ্ৰহণৰ বাবে কি ব্যৱস্থা কৰা হৈছে? আমি যে দুপৰীয়া ভাত খাওঁ, উত্তৰটো কি হ'ব? মধ্যাহ্ন ভোজন। মধ্যাহ্ন ভোজন। খ নম্বৰ দিয়া আছে কোন প্ৰতিষ্ঠানত চৰকাৰে বা মানুহে টকা পইচা লেনদেন কৰে? বেংকত। এইটো সবেই জানে, হয়নে? উত্তৰটো কি হ'ব? বেংকত। ঘ নম্বৰ দিয়া আছে ৰোগীসকলক কোন প্ৰতিষ্ঠানত চিকিৎসা কৰা হয়? চিকিৎসালয় বা হস্পিটেল। দেই, চিকিৎসালয় বা হস্পিটালত। ঘ নম্বৰ সমাজত শান্তি শৃংখলা ৰক্ষা কৰা কামত কাক নিয়োজিত কৰা হৈছে? আৰক্ষী বা পুলিচ। পুলিচ বুলি যে কয় সেইটোকে আৰক্ষী বুলি কয়। ঙ যিকোনো 4টা অনুষ্ঠান প্ৰতিষ্ঠানৰ নাম। বিদ্যালয়, বেংক, আৰক্ষী চকী, ডাকঘৰ এইবিলাক হৈছে অনুষ্ঠান প্ৰতিষ্ঠান। 2 নম্বৰত খালী ঠাই পূৰ কৰা। ছাত্ৰ-ছাত্ৰীসকলে ইমানত লিখা পঢ়া কৰে ক'ত? বিদ্যালয়তে লিখা পঢ়া কৰিব, হয়নে? খ নম্বৰ দিয়া আছে পশু পক্ষীৰ চিকিৎসাৰ বাবে পশু চিকিৎসালয় আছে। মানুহৰ যেনেকৈ চিকিৎসালয় আছে, পশু চিকিৎসালয়ো আছে। ঘ নম্বৰ দিয়া আছে আলিবাটৰ যান-বাহন আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে, হয়নে? আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিব। গাঁওসমূহত থকা আসন ব্যৱস্থাক পঞ্চায়তী ৰাজ আসন ব্যৱস্থা বুলি কোৱা হয়। কি আসন ব্যৱস্থা? পঞ্চায়তী ৰাজ আসন ব্যৱস্থা বুলি কোৱা হয়। 4 নম্বৰত দেখা আছে চমু টোকা লেখা। চমু টোকাটো 3 নম্বৰ পাৰ্থক্য চৰকাৰী বেচৰকাৰী এইটো পিছত চাম বাৰু। আমি 5 নম্বৰ উদ্ধৃতটো চাই ল'ম। উদ্ধৃত বাছি উলিয়া। সমাজত শান্তি শৃংখলা ৰক্ষা কৰা কামত কাক নিয়োজিত কৰে? আৰক্ষীক। পুলিচ এইটো উদ্ধৃতৰ হ'ব আৰক্ষীক। খ নম্বৰ দিয়া আছে পশু পক্ষীৰ চিকিৎসাৰ বাবে থকা অনুষ্ঠানটো হ'ল পশু চিকিৎসালয় এইটো। তাৰপিছতে 6 নম্বৰত আকস্মিক বক্তৃতা দিবলৈ কৈছে। বিদ্যালয়ৰ বিষয়ে ক'ব লাগে। মধ্যাহ্ন ভোজন 12 বজাত আমি ভাত খোৱা এটাত ক'ব লাগে। চিকিৎসালয়, বেংক, আৰক্ষী এইবিলাক নিজে কৰিব পাৰিবা। চমু টোকা পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা। পঞ্চায়তী ৰাজ শাসন ব্যৱস্থাটো ইয়াৰ পৰা লিখিলেই হ'ল। ইয়াৰ পৰা ক'লৈ হ'ব? ইয়ালৈকে। পঞ্চায়তী ৰাজ শাসন ব্যৱস্থা। গাঁও অঞ্চলৰ অৰ্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে আমাৰ দেশে গাঁওসমূহক এক নিজা শাসন ব্যৱস্থা প্ৰচলন কৰিছে। এই ব্যৱস্থাটোকে পঞ্চায়তী ৰাজ বুলি কোৱা হয়। তাৰপিছত কৈছে সমবায়। সমবায় মানে কি? কিছুমান লোক লগ লাগি সকলো উন্নয়নৰ বাবে আৰ্থিক লাভালাভৰ বাবে সমূহীয়াকৈ কাম কৰা ব্যৱস্থাটোক কি বুলি কয়? সমবায়। আৰু এইটোকে অকণমান বহলাই কৰি নিজেও লিখিব পাৰে দেই, তেতিয়া উত্তৰটো পাবি। আত্মসহায়ক গোট। আত্মসহায়ক আমাৰ গাঁৱৰ মাহঁতে কি হয়? আত্মসহায়ক গোট থাকে, হয় নহয়? মহিলাসকলে একেলগে থাকি উত্তৰটো ক'ৰ আছিলে? এইটো। আজিকালি আমাৰ গাঁৱৰ মহিলাসকলে মিলি আত্মসহায়ক গোট কৰিছে। গাঁৱৰ দুখীয়া পশু পৰিয়ালে এক গোট হৈ ঋণ ল'ব পাৰে, হয় নহয়? ঋণ মানে কি? ধাৰ ল'ব পাৰে আৰু কামত খটাব পাৰে পইচা লৈ, হয় নহয়? গাঁৱৰ বহু মহিলাই আত্মসহায়ক গোটৰ জৰিয়তে বিভিন্ন সামগ্ৰী উৎপাদন কৰি বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছে। এনেদৰে তেওঁলোকে আৰ্থিকভাৱে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰিছে। এইটোৱে হ'ব ইয়াৰ উত্তৰটো। গতিকে এই মানে আছিলে আমাৰ প্ৰশ্ন উত্তৰটো। আমাৰ অনুষ্ঠান প্ৰতিষ্ঠান পাঠ নম্বৰ 11 এইখিনি সকলোৱে মুখস্থ কৰি তাতে কি হ'ব? পৰীক্ষাত ধুনীয়াকৈ লিখিব পাৰিব।